ছাৰ নমস্কাৰ। হয়, আপুনি অসম আদৰ্শ বিদ্যালয় বৰপামৰ সঞ্চালক হয়? হয় হয় হয়। তে আপোনালোকে যিটো এতিয়া আপোনালোকে যে ঘৰে ঘৰে শিক্ষকক যে পঠিয়াই আছে, হয় তাৰমানে সেই বিষয়টো আপোনালোকেতো অনলাইন ক্লাছো কৰাই আছে। কৰাই আছোঁ। তেনেস্থলত এই ঘৰে ঘৰে শিক্ষকক পঠোৱাটো তাৰমানে আপোনালোকে উদ্দেশ্যটো কি আপোনালোকৰ? আমাৰ উদ্দেশ্যটো হ'ল কি, অনলাইন ক্লাছত শিক্ষা দিয়া যায়, কিন্তু অনলাইন ক্লাছতকৈ যদি ল'ৰা ছোৱালীসকলক আমি শিক্ষাটো শিক্ষকৰ যোগেদি অফলাইনত কৰিব পৰা যায়, সেইটো বেছি উন্নত হয়। কিন্তু এতিয়া আমি স্কুল বিদ্যালয়সমূহ বন্ধ থকাত শিক্ষকৰ লগত ছাত্ৰ ছাত্ৰীসকলৰ সংস্পৰ্শ নাইকিয়া হৈ পৰিছে। তাৰ বিনিময়ত আমাৰ শিক্ষাৰ পদ্ধতিটো অলপ সলনি হৈছে আৰু শিক্ষা গ্ৰহণত অসুবিধাৰ সৃষ্টি হৈছে। বিশেষকৈ আমাৰ কণ কণ ল'ৰা ছোৱালীসকলক অনলাইন পদ্ধতিৰে শিক্ষাদান দিয়াটো অতি অসম্ভৱ কথা, আৰু তেওঁলোকে সেইটো ইমান বুজিও নাপায়। কিন্তু তেওঁলোকক যদি আমি শিক্ষকৰ যোগেদি বিদ্যালয়ত শিক্ষাদান কৰাব পাৰোঁ, তাত আমাৰ লাভটো বেছি হয় বা তেওঁলোকেও শিকে। আৰু বৰ্তমান ক'ভিড পৰিস্থিতিৰ কাৰণে সেই ব্যৱস্থাটো নাইকিয়া হোৱাত আমি কৰিলোঁ কি, গাঁৱে গাঁৱে গৈ ঘৰে ঘৰে গৈ সেই শিশুসকলক আমি শিকোৱাৰ ব্যৱস্থা এটা কৰিলোঁ, যাৰ বিনিময়ত পৰিৱেশ বিনষ্ট হোৱা গাঁওসমূহত শিক্ষাৰ পৰিৱেশ বিনষ্ট হোৱা গাঁওসমূহত নতুনকৈ এটা আমি ধাৰা বোৱা দেখিলোঁ, য'ত শিক্ষাৰ নাম গোন্ধেই নাইকিয়া হৈ গৈছিলে এই 2 বছৰ। অসম আদৰ্শ বিদ্যালয়ৰ আমি ঘৰে ঘৰে শিক্ষা, আমাৰ শিক্ষকসকল ঘৰে ঘৰে গৈ ছাত্ৰ ছাত্ৰীসকলক পাঠদান কৰাইছে। যিহেতু এই ক'ভিডৰ পৰিৱেশত ছাত্ৰ ছাত্ৰীসকল স্কুললৈ যাব নোৱাৰে, গতিকে আমাৰ আজি এই ভেলেগুৰিৰ হিয়াশ্ৰী বসুমতাৰী ঘৰলৈ আহিছে আমাৰ শিক্ষকসকল। ইয়াত ছাত্ৰ ছাত্ৰীসকলক এয়া ছাত্ৰ ছাত্ৰীসকলৰ এতিয়া তোমালোকে কোন ক্লাছৰ? কুঁহিয়াৰ পাহি ন? আচ্ছা, তোমালোকক বাইদেউহঁতে কি পঢ়াই আছে? কি পঢ়াই আছে? হা, টুইংকল টুইংকল। তুমি কোৱাচোন বাইদেউ তোমাক কি পঢ়াই আছে? টুইংকল টুইংকল। আচ্ছা, কোন বাইদেৱে পঢ়াই আছে? তুমি কোৱাচোন কোন বাইদেৱে পঢ়াইছে? নাম কি? পূৰ্ণিমা বাইদেউ। বাহ, আমাৰ পূৰ্ণিমা বৰমুদৈ উৰ্মিলা কি অংক পঢ়াইছা? অংক পাই। আচ্ছা আচ্ছা, এতিয়া আমাৰ এই অনলাইন ক্লাছটো চলি আছিলে। এতিয়া উৰ্মিলাই আমাৰ অসম আদৰ্শ বিদ্যালয় বৰপামৰ এগৰাকী শিক্ষয়িত্ৰী। আচলতে অনলাইন আৰু অফলাইনৰ মাজত পাৰ্থক্যটো কি অসুবিধা পাইছিলা, যে আজি ঘৰে ঘৰে আমি কৰাৰ কাৰণে কিবা লাভ হৈছে নেকি? হয়, লাভ হৈছে আমাৰ, কিয়নো আমি অনলাইন কৰোঁতে গোটেইখিনি ষ্টুডেণ্ট পোৱা নাছিলোঁ আৰু মোবাইলৰ প্ৰব্লেম গাৰ্জেনৰ দেখুৱাইছিলে, সেইকাৰণে আমি অফলাইন ক্লাছ কৰিবলৈ আজিৰ পৰা আৰম্ভ কৰিছোঁ। পূৰ্ণিমা, তুমি কি ক্লাছ কৰিছিলা কুঁহিপাহি? মই বৰ্তমান ইংলিছ ক্লাছ কৰি আছোঁ আৰু বাহিৰ। আচ্ছা, আমি যেতিয়া অনলাইন ক্লাছ কৰিছিলোঁ তেতিয়া গোটেইখিনি ষ্টুডেণ্টকে পোৱা নাছিলোঁ, আৰু সকলোৰে মোবাইলৰ প্ৰব্লেম হয় বা এনেকৈ মোবাইলত পঢ়িবলৈ ছাত্ৰ ছাত্ৰীসকলে অসুবিধা পায়। গতিকে আমি এতিয়া অফলাইন ক্লাছ কৰিছোঁ, ভাল লাগিছে কৰি, আৰু ছাত্ৰ ছাত্ৰীসকলেও পঢ়িব পাৰে অফলাইন কৰিলে। তাৰমানে কাৰণ ডাঙৰ ল'ৰা ছোৱালীসকলে অনলাইনত কিবা এটা বুজি পায়, এই সৰু সৰু ল'ৰা ছোৱালীসকলক আকৌ মোবাইলত বহুখিনি কথা বুজিয়ে নাপায়। আৰু এতিয়া শিক্ষকৰ সংস্পৰ্শলৈ আহিছে, গতিকে তোমাৰ কেনেকুৱা লাগিছে হিয়াশ্ৰী? ডাঙৰকৈ কোৱা, কেনেকুৱা লাগিছে? ভাল লাগিছে নে বেয়া লাগিছে যে বাইদেউহঁত আহিছে যে? চবেই কোৱাচোন, ভাল লাগিছে নে বেয়া লাগিছে? কিমান ভাল লাগিছে? হা, কিমান ভাল লাগিছে? বহুত ভাল লাগিছে। বাহ, এতিয়া কোনোবা এটা হেৰি টুইংকল টুইংকলটো কোনে গাই শুনাব এতিয়া? থিয় হৈ শুনাই দিয়া, থিয় হৈ।
বাহ গুড বয় আৰু কোনে শিকিছে বাৰু অঁ কোৱা তে বেলেগ এটা কিবা পাৰিবানে কি পাৰিবা 1 2 3 পাৰিবা নেকি 1 কি পাৰিবা তুমি হা How are wonder what you want after Bob the also high like a diamond in the sky. বাহ বঢ়িয়া ঠিক আছে হ'ব আমাৰ এয়া হিয়াচি বসুমতী ঘৰলৈ আজি আহিছোঁ পাহিত পঢ়ে ন তাই পঢ়ো এতিয়া অসুবিধা কি পাইছিলা অনলাইন ক্লাছত অনলাইন ক্লাছত আমি একো অসুবিধা পোৱা নাই ছাৰ আমি ক্লাছ কৰাইছোঁহে ছোৱালীক মানে বিশেষ যাৰ মোবাইল নাই সিহঁতে ক্লাছবোৰ কৰিব পৰা নাছিল তাৰ বিনিময়ত এতিয়া বাইদেউহঁতে সকলো ঘৰত অহাৰ বাবে সিহঁতে সকলোৱে ক্লাছ কৰিব পাৰিছে আমি ভালেই পাইছোঁ সিদ্ধান্ত অঁ আচ্ছা আপোনাৰ ল'ৰা নে ছোৱালী কিহত পঢ়ে তাই অনলাইন কৰি আছিল নে অলপ মোবাইলৰ অসুবিধা চাগে তে স্কুলৰ এই সিদ্ধান্ত আপোনালোকৰ কেনেকুৱা অনুভৱ হৈছে হয় এতিয়া মানে শিক্ষকসকল ঘৰে ঘৰে আহি শিকালে তে অন্তত ভয় কৰিব শিকিব দুই এটা আৰু অভিভাৱকসকলে এতিয়া জোৰ দিব পাৰিব নহয় জানো ঠিকেই আছে হেৰি এই ক্লাছসমূহ আপোনালোকে কৰাই থাকক দেই এতিয়া আমি আন এখন ঘৰলৈ আহিছোঁ তাতো অসম আদৰ্শ বিদ্যালয় বৰপামত শিক্ষকসকলে ঘৰে ঘৰে শিক্ষা দি আছে এইটোকে আচ্ছা আপুনি নামটো কি আছিলে আপোনাৰ আপোনালোকে কি কৰিছে প্ৰকল্পটো আমি অসম আদৰ্শ বিদ্যালয়ত আমি যিহেতু কৰোণা মহামাৰীৰ বাবে বন্ধ হৈ আছে আমি ঘৰতে আহি পেলাই ল'ৰা ছোৱালীক ক্লাছ প্ৰধান শিক্ষক সেয়া সঞ্জয় কলিতা আপোনালোকৰ আছে কওকচোন আপোনালোকে পৰিকল্পনাটো কিয় লৈছে আৰু কিহৰ বাবে লৈছে সকলো ৰাইজলৈকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে আমি চৰকাৰী তথা উৰ্ধতম আমাৰ কৰ্তৃপক্ষই যি ঘৰে ঘৰে গৈ আপোনাৰ শিশুসকলক শিক্ষা প্ৰদান কৰাৰ ব্যৱস্থা হাতত লৈছে তাৰে কাৰ্যপন্থা হিচাপে আমি যোৱা কালিৰ পৰা এই কাৰ্যসূচী আমি ৰূপায়ণ কৰি আহিছোঁ আমাৰ বিভিন্ন স্থানত থকা ছাত্ৰ ছাত্ৰীসকলক আমি ঘৰে ঘৰে গৈ আমি জোন হিচাপ কৰি লৈ পেলাই প্ৰতিজন ছাত্ৰ ছাত্ৰীৰ ঘৰে ঘৰে গৈ আমি এনেধৰণে আমি শিক্ষাদান কৰি আহিছোঁ ইয়াতে আমাৰ শিক্ষক তথা ছাত্ৰ ছাত্ৰীসকলৰ সম্পূৰ্ণ সহযোগিতা পোৱা গৈছে গতিকে এই ক্ষেত্ৰত আমি ধন্যবাদ জ্ঞাপন কৰিব লাগিব অভিভাৱকসকলক কিয়নো তেওঁলোকে আমাক এই এক কৰোণাময় পৰিৱেশত তেওঁলোক আহি আমাক ল'ৰা ছোৱালীসকলক একগোট কৰি পেলাই আমাক শিক্ষাদান দিয়াৰ ব্যৱস্থা কৰি দিছে তাৰ কাৰণে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আচ্ছা ছাৰ আপোনাৰ হেৰি কোন পঢ়ে হয় মোৰ ছোৱালী আছে কোন ক্লাছৰ পৰাগ শ্ৰেণী ন হয় কওকচোন এই বিদ্যালয় পদক্ষেপ যিটো কৰিছে ঘৰে ঘৰে শিক্ষাটো এইটো এতিয়া অতি আদৰণীয় পদক্ষেপ হৈছে কাৰণ অতদিনে ল'ৰা ছোৱালীবিলাকৰ বিদ্যালয় বন্ধৰ পৰা বুলি শিক্ষা ব্যৱস্থাটো অচল হৈ আছিলে আজি ঘৰে ঘৰে যি শিক্ষাৰ ব্যৱস্থা কৰিছে বৰপাম আদৰ্শ বিদ্যালয়ৰ তৰফৰ পৰা ই অতি আদৰণীয় হৈছে পদক্ষেপটো যিসকল ল'ৰা ছোৱালী অনলাইন ব্যৱস্থাৰ সামৰিব পৰা নাছিল সেইসকল ল'ৰা ছোৱালী উপকৃত হ'ব এইটো ব্যৱস্থাত আৰু ল'ৰা ছোৱালীবিলাকেও এটা বিদ্যালয় নহয় যদি বিদ্যালয় সদৃশ এটা পৰিৱেশ পাব সেইকাৰণে যথেষ্ট উপকৃত হ'ব সকলোৱে ধন্যবাদ ভালে হৈছে এতিয়া ঘূৰাৰ কাৰণে
আমাৰ ল'ৰা ছোৱালীয়ে শিকিব পাৰিব। যিখিনি অনলাইন হৈছে যদিও এতিয়া আমাৰ ছাৰ বাইদেউসকলে শিকোৱাটো বহুত আগবাঢ়ি যাব, জানিব। যিমানেই নহওক ঘৰত শিকোৱা নিচিনা কিবা নহয়, বাইদেউহঁতে শিকোৱা নিচিনা নহয়। বাইদেউহঁতে যিটো ঘূৰিছে ভালেই পাইছোঁ। আমাৰে ল'ৰা ছোৱালী আগবাঢ়ি যাব শিক্ষাৰ কাৰণে, সেইখিনিকে ক'লোঁ। ঠিক আছে, ধন্যবাদ।